ছোৱালী ক'ত আছ অলপ এইফালে আহিবিচোন এই মই পুখুৰী পাৰত কাপোৰ ধুই আছো কি হ'ল ক পিতাই মই বজাৰৰ পৰা আহোঁগে মোনাটো দেখিছোন মোৰ লৈ এইটো খুৰা বজাৰৰ পৰা আহিলে নি চাওঁ বজাৰৰ পৰা কি আনিলে এইটো দামী বিস্কুট দেই আমাৰ ঘৰলৈ আকৌ কাইলৈ আলহী আহিব বোলো বজাৰকেইটাকে কৰি লওঁ এনেইতো আমাৰ ঘূৰে চলি যায় চাহপানীটোৰ পৰা হ'ব দে যাওঁ বুঢ়াক এহেকা দিব লাগিব ৰাকেশ কি কৰিছ কিবা এটা চিন্তা কৰি আছো তই পিনে কি হ'ল আমাৰ গাঁৱত যে নগান খুৰা তেওঁলোকৰ ঘৰলৈ কাইলৈ আলহী আহিব নহয় তাতে কি হ'ল বাৰীতো আমাক এটা বস্তু খাবলৈকে নিদিয়ে কাইলৈ আলহী আহিবৰ কাৰণে বজাৰৰ পৰা বৰ দামী বিস্কুট এটা আনিছে খুৰাক মই সেনেকৈ দিব লাগিব তই মোক অকণমান সহায় কৰিবিচোন মই এইবোৰ কৰা নাই দে যোৱাবাৰ বাৰীৰ আম এটা চুৰ কৰোঁতে কিমান খেদিছিল তই নিজেই দেখিছিলি হয় দে মই এইবোৰ কৰা নাই তই যা ময়ো যাওঁ ঘৰলৈ খুৰা কি কৰিছে এই ৰ জলকীয়া পুলি কেইটামান ৰুই আছো ৰখ মই যাওঁ এই ৰচোন তই যাওঁতে আমাৰ ঘৰলৈহে যাবি ছোৱালীজনী কৈ পিনি মোলৈ চাহপানী এটুপা আনিবলৈ কবি হ'ব মই যাওঁ ক'লৈ যাম বাৰু অঁ বুঢ়াক শিক্ষা দিয়া এই সোণালী সুযোগ শেৱালি তহঁতৰ দেউতাই আমাক চাহপানী খাবলৈ পঠিয়াইছে কি দেউতাই তহঁতক চাহপানী খাবলৈ পঠিয়াইছে বিশ্বাস হোৱা নাই যে সুধি আহোঁগে বল খুৰা আপুনি বাৰু চাহপানী দিবলৈ কোৱা নাই নে অঁ কৈছো শুনিলি নহয় এতিয়া বল মোৰ এয়া চাহপানী ল দে শেৱালি বিস্কুট অকল দুটাহে যে অথনিটো দে আনিছিলে এইটো ল গোটেইটোৱে খাই পেলা তহঁতি দে আমি খাই পেলাম পিতাই এইবাৰ প্ৰথম দামী বিস্কুটটো আনিছিলে হেৰ' তহঁতি গোটেইটোৱে খাই পেলা মই যাওঁ খা হ'ল দে খালিয়ে কৈ দিব শেৱালি আমি যাওঁ দেই চাহ পাব ভাল আছিলে আমি যাওঁ আজি খাই পেলালো তাই চাহপানীটোৰ পৰা দিবলৈ ইমান দেৰি কৈছে নে মই নিজে ঘৰত গৈ পিনি খাই থৈ আহোঁগৈ ঐ ছোৱালী মইতো কাঠনিয়া চাহপানীটোৰ পৰা দিবলৈ কৈছিলো নহয় তই তাক চাহপানী নিবলৈ কবলৈহে পঠিয়াইছিলি নি সিটো দেখোন নিজে খাই গ'ল চাহপানী খালে কিহে খালে বাৰু তই তাৰ বিস্কুটটো গোটেইটোৱে খাই পেলালে খালি সেই সৰ্বনাশ সি আহক এবাৰ তাক আজি হেকা দিব লাগিব আমাৰ ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই